ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকৰ লাইভটো দেখাই দিওঁ। মোৰ সঁচাকৈ ফলোৱাৰ বাঢ়িছে নাপাওঁ। মই ফলোৱাৰ অপশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰি পিনি এইখিনি দেখিছে নহয় 5 ছেকেণ্ড 6 ছেকেণ্ড 2 ছেকেণ্ড আৰু 1 ছেকেণ্ডৰ মাজে মাজে মোৰ ফলোৱাৰ বাঢ়ি আছে। আপোনালোকো এনেকৈ বাঢ়িব। আপুনি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লওক। উইথাউট লগইন আপুনি লগইন কৰিবলৈ একো দৰকাৰ নাই। পইচা দিবলৈও দৰকাৰ নাই। আনলিমিটেড আপুনি ষ্টেপ বাই ষ্টেপ চাই যাওক। 2025 চনত নিউ ফলোৱাৰ কেনেকৈ বঢ়াব পাৰে। এই ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকৰ ফলোৱাৰ প্ৰব্লেম আপোনাক ছল্ভ কৰি দিম মই। ফলোৱাৰ মই আপোনালোকক বঢ়াই দিম কেনেকৈ। আপুনি একো টেনশ্যন নকৰিব। এটা ফলোৱাৰ থাকিলে আপুনি চিন্তা কৰিব দৰকাৰ নাই। প্ৰথম মই কম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰি পিনি আপুনি চাৰ্চ কৰিব ৰান পোষ্ট বুলি চাৰ্চ কৰিব। মই ইয়াত চাৰ্চ কৰি দেখাইছোঁ। প্ৰথম লিংকটো যে দেখিছে আপুনি তাত ক্লিক কৰিব। প্ৰথম লিংকটো ক্লিক কৰি ওপৰত যে দেখিছে এইটো চাৰ্চ অপশ্যনৰ এই চাৰ্চ অপশ্যনত ক্লিক কৰি পিনি আপুনি চাৰ্চ কৰিব গীতা বুলি চাৰ্চ কৰিব। গীতা বুলি চাৰ্চ কৰি পিনি এইটো এটা পোষ্টাৰ আহি যাব। এই পোষ্টাৰখনত আপুনি প্ৰথম ক্লিক কৰিব লাগিব। পোষ্টাৰখনত ক্লিক কৰি পিনি তললৈ আপুনি স্ক্ৰল ডাউন কৰি পিনি গৈ থাকিব অ'পেন অপশ্যন নোপোৱালৈকে। অ'পেন অপশ্যন আছে কিন্তু সেইকেইটা অ'পেন অপশ্যন নহয়। তললৈ গৈ থাকিব। এইটো অ'পেন অপশ্যন দেখিছে নহয় এইটো আপুনি ক্লিক কৰিব লাগিব। একেবাৰে লাষ্টৰ অ'পেন অপশ্যনটো ক্লিক কৰিব লাগিব। অ'পেন অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আপুনি ইনষ্টাগ্ৰামৰ ইউজাৰ নেমটো আপুনি ইয়াত বহাই দিব লাগিব। আপুনি বেলেগ হেৰিয়াৰ পৰা ইনষ্টাগ্ৰামৰ পৰা ইউজাৰ নেমটো কপি কৰি পিনি আপোনালোকে এইটো কপি কৰি পিনি ইয়াত পেষ্ট কৰি দিব লাগিব। লগতে এটা ফেক জিমেইল আইডি আপোনাক প্ৰয়োজন হ'ব। তল যে দেখাইছে এটা জিমেইল ইণ্টাৰ কৰিবলৈ সেইটো কেনেকৈ লয় আপোনাক দেখাইছোঁ ফেক। প্ৰথম আপুনি চাৰ্চ কৰিব লাগিব আকৌ টেম মেইল বুলি আপুনি চাৰ্চ কৰিব লাগিব। এটা আনলিমিটেড আপুনি জিমেইল পাই যায় একো প্ৰব্লেম নহয়। এইটো গুগলৰ জিমেইল হয়। টেম মেইল বুলি আপুনি চাৰ্চ কৰিব। ইয়াৰ পৰা সকলোৱে লয়। টেম মেইল বুলি চাৰ্চ কৰি পিনি এইটো আহি গ'ল ওপৰত ৱেবছাইটটো আপুনি তাত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি ল'ব লাগে আপোনাৰ ইয়াত অকণমান কিছুমান লোডিং ল'ব। লোডিং লৈ পিনি তাত আপুনি ফ্ৰীকৈ জিমেইল এটা আপোনাক দেখাই দিব ইয়াত। এইটো জিমেইল এনেকুৱা কাৰণে ব্যৱহাৰ কৰা হয়। বহুতে নাজানে নিজৰ জিমেইলটো কিন্তু দিব নালাগে। এইটো ইয়াত লোডিং লৈছে। লোডিং লৈ এইটো আহিছে ন এইটো কপি অপশ্যনে কপি কৰি পিনি আপুনি সেইডোখৰত পেষ্ট কৰি দিব লাগিব। কোনো আমি অ'পেন কৰিছিলোঁ এইবোৰ দেখাইছোঁ। এইটোত আছে এইটো গৈ পিনি জিমেইলত এইটো পেষ্ট কৰি দিব লাগিব। ডাইৰেক্ট এইটো পেষ্ট নহয়। প্ৰথমে আপুনি প্ৰফাইলটো ইয়াত পেষ্ট কৰি ল'ব লাগিব। তেতিয়াহে এইটো জিমেইলত ইণ্টাৰ অপশ্যনটো আহিছে। মই ইনষ্টাগ্ৰামৰ প্ৰফাইলত গৈ পিনি কেনেকৈ কপি কৰে আপোনাক দেখাই দিছোঁ। মই প্ৰথমে ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ। অ'পেন কৰি পিনি ডাইৰেক্ট এইটো আপুনি নিজৰ ইনষ্টাগ্ৰামৰ পৰাই ডাইৰেক্ট এনেকৈ কপি কৰিব নাই। মই বেলেগ এটা একাউণ্ট লগইন কৰি পিনি মই নিজৰ প্ৰফাইলটো কপি কৰি পিনি মই দেখাই দিছোঁ। এইটো মই বেলেগ এটা একাউণ্ট লগইন কৰি লৈছোঁ। লগইন কৰি পিনি মোৰ প্ৰফাইলটো আপুনি চাৰ্চ কৰি ল'ম এতিয়া মই এইটো প্ৰফাইলটো মোৰ নামটো ইয়াত লিখি পিনি চাৰ্চ কৰি ল'ম এতিয়া। মোৰ নামটো লিখি পিনি আপুনি এনেকৈ লিখি ল'ব। বেলেগ একাউণ্টৰ পৰা কৰিব তেতিয়া হৈ যায়। আপুনি নিজে যদি পাৰে নিজে এইটো কৰিব। এইটো কপি কৰি লৈছোঁ মোৰ ভাগৰ সদায় অৰিজিনেল একাউণ্টটো কপি কৰি পিনি তাত পেষ্ট কৰি দিম দিয়া। একো প্ৰব্লেম নহয়। এইটো ইয়াত পেষ্ট কৰি দিম দিয়া। আৰু ইয়াত জিমেইল আইডি দিবলৈ এইটো অপশ্যনটো আহি গৈছে। ইয়াত জিমেইল আইডিটো এনেকৈ এইটো অথনি যে দেখাইছিলে এইটো কপি কৰি পিনি ইয়াত পেষ্ট কৰি দিম দিয়া। এইটো আপুনি কপিটো এতিয়া গুচি গৈছে। আকৌ লোডিং ল'ব। লোডিং লৈ পিনি আকৌ সেইটো জিমেইল আইডিটো ওলাই পিনি তাত পেষ্ট কৰি দিব লাগিব। এই লোডিং লৈছে। লোডিং লৈ পিনি ইয়াত এইকেইটাই জিমেইল আইডি ওলাব এতিয়া। অকণমান কিছুমান ৰখি দিব। ভালকৈ লোডিং লৈ আগে এইটো লোডিংটো লৈ আছে। অকণমান ৰখি দিব। এইটো কপি অপশ্যন আছে কপি কৰি ল'ব। কপি কৰি তাত পেষ্ট কৰি দিব লাগিব। এইটো মই কপি কৰি লৈছোঁ। কপি কৰি তাত এইডোখৰ জেগাত আপুনি পেষ্ট কৰি দিব লাগিব। প্ৰফাইলটো আপুনি কপি কৰি লৈছে প্ৰথম তাত পেষ্ট কৰি দিলে আকৌ এইটো জিমেইলটো আপুনি পেষ্ট কৰি দিব লাগিব। তাই অৰিজিনেল জিমেইলটো দি দিব ইয়াত। এইটো ফেক জিমেইল এইটো আনলিমিটেড যাব পাৰে। এইটো পেষ্ট অপশ্যন আছে নহয় একেৰাহে ধৰি থাকিব। ধৰি থাকিলে পেষ্ট অপশ্যন গুচি আহিব। তলত যে আছে গেট ফ্ৰী ফলোৱাৰ বুলি আহিব। ইয়াত লোডিং লৈ থাকিব। লোডিং লৈ পিনি ইয়াত থেংক ইউ বুলি দেখাই দিব। কংগ্ৰেচুলেশ্যন বুলি এইটো কিছুমান লোডিং লৈছে। এই দেখিছে প্ৰচেচিং লৈ আছে। প্ৰচেচিং লৈ ছাকচেছফুল দেখাই দিব। প্ৰচেচিংটো হৈ গ'ল। এইটো ছাকচেছফুল হৈ গ'ল। ছাবমিট কৰি দিছোঁ এতিয়া। এতিয়া লগে লগে ফলোৱাৰ নাহে। আপোনাৰ 1 ঘণ্টা বা 2 ঘণ্টা পিছত আহিছে। এতিয়া লগে লগে ফলোৱাৰ বাঢ়ে নাই মই চেক কৰি পিনি দেখাই দিছোঁ। এইটো ইনষ্টাগ্ৰামত গৈছোঁ। ইনষ্টাগ্ৰামত গৈ পিনি একবাৰ ৰিফ্ৰেছ কৰি পিনি দেখাই দিম দিয়া। ইনষ্টাগ্ৰামত আহিছোঁ। ইনষ্টাগ্ৰামত আহি পিনি একবাৰ ৰিফ্ৰেছ কৰি পিনি আহে নাহে আপোনাক দেখাইছোঁ। মোক এতিয়া আছে 1086টা আছে ন। অকণমান কিছুমান পিছত মই দেখাই দিম মোক কিমান বাঢ়ি গ'ল। 1 ঘণ্টাৰ পিছত মই ৱেইট কৰিম। ৱেইট কৰি পিনি আপোনাক দেখাই দিম কিমান বাঢ়ি গ'ল মোৰ। এতিয়া মই 1 ঘণ্টা ৰখিলোঁ। 1 ঘণ্টাৰ পিছত মই ইনষ্টাগ্ৰামটো অ'পেন কৰি দেখাইছোঁ আপোনাক কিমান বাঢ়িলে ফলোৱাৰ। এইটো চালক 375টা আহি গ'ল। মোৰ 1000 আছিলে 1375টা। এইটো চালক 2 মিনিটৰ মূৰে 1 মিনিটৰ মূৰে এইখিনি আহি গৈছে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ইয়াত যদি অৰ্ডাৰ লগাওঁতে যদি প্ৰব্লেম পায় তেতিয়াহ'লে মেছেজ কৰি জনাব। মই আপোনাক ছল্ভ কৰি দিম। যদি ভাল লাগিলে এটা ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই আগলৈ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। যদি আপোনাৰ কেইটা ফলো আহিলে আপুনি কমেণ্ট কৰি জনাব। মোৰ ভাগৰ 300টা আহিছে আৰু পিছতো আহি গৈ থাকিব। আপোনাৰ যেতিয়া বাঢ়ে সেইটো কমেণ্ট কৰি আপোনালোকে জনাব।